এটা চিন্তা কৰি আছোঁ কি কথা চিন্তা কৰি আছোঁ যদি মই তোৰ দেউতাক দেউতা বুলি মাতোঁ আৰু মাক মা বুলি মাতোঁ তেন্তে তোৰ ৱাইফ মোৰ ৱাইফ কেলৈ নহ'ব চা ভাই মই যিজনী ছোৱালী বিয়া পাতিছোঁ সেইজনী মোৰেই হ'ব আৰু তই মোৰ লগৰ কাৰণে মোৰ দেউতাক দেউতা বুলি মাতিছোঁ বা মাক মাক বুলি মাতিছোঁ সেইটো বেলেগ কথা মোৰ ভণ্টি বুলি মাতিছোঁ যেনিবা কিন্তু মই বিয়া পতাজনী অৰ্ধাংগিনী তোৰ কেনেকৈ হ'ব চুবাই কেলৈ আছ হ'ব বাটে আৰু এটা শুন মই দেই এই সেইদিনাখন এই ৰমেন দাৰ ঘৰলৈ গৈছিলোঁ তাত ৰমেনৰ ঘৈণীয়েক আৰু ৰমেনে বিচনা তলত কিখনো কৰি আছিলে জানো কৰিছিলে আৰু কিবা কিবি এদুমমানৰ বিচনা তলত ঘৈণীয়েকৰ মাজত ঢেৰ কাম থাকিব পাৰে কিবা তোক কথাটো কৈছোঁ এতিয়া তই যদি বিয়াখন পাত ন তই ওপৰত হেৰি কৰিব নোৱাৰিলে তলত কৰিব পাৰিবি মানে নিউ পজিশ্যন আজিকালি নতুন ষ্টাইল আহি গ'লতো নতুন হেৰি কৰিব পাৰিবি আৰু সেইটোৱে কথা বুজিলি কৰি আছিলেই যেনিবা কিবা কিবি অথচ মই মানুহটো কৈছোঁ মোক মাত এষাৰ দিব পাৰে সেইটো নাই মাক কাপ খুৱাই চা ভাই হেৰিত লাগি ধৰিলে কেনেকৈ ওলাব তোক বাৰু কেনেকৈ মাত দিব তই গুচিয়াই যায় সেইটো কেলৈ বাৰু তই ইমান হেৰি ট্ৰেইন এখনে যিমানটো স্পীডত গুৱাহাটীৰ পৰা কমাৰবন্ধা ষ্টেচন পায়হি সিমানটো স্পীডত তই বা মই দৌৰিব কিয় নোৱাৰোঁ চা ট্ৰেইন আমি বাদ দে আৰু এটা শুন এই যে ইয়াত যদি আমি যেনিবা লাইটৰ ছুইচটো দিলোঁ তেতিয়াতো লাইট টিয়াৰ্ছতো মানে ইয়াত ছুইচটো দিলে মানে গুৱাহাটীতো লাইটটো জ্বলিব তেন্তে মই এই কাঁহটো যদি মই লাইটৰ ছুইচটো দি থাকোঁতে মই যদি কাঁহটো মাৰোঁ তেন্তে মোৰ কাঁহটো গুৱাহাটী কিয় নাপাব আবে চুট মাৰানি তই লাইট আৰু কাঁহৰ মাজত কি লাউৰা কি পাঠা কৰি আছ স্ৱাট হ'ব ৰ এতিয়া এইটো লাষ্ট কুৱেশ্যন সুধিম দেই মানে কথাটো হ'ল যে কি আমি যে এই যে টিভিটো বা মোবাইলটো যদি চাই থাকোঁ আমিতো বহুত দূৰৰ কথা গম পাওঁ বহুত নজনা কথা গম পাওঁ ন কিন্তু আমি গৰমত যে আমি যে কিবা পেজ এটা চাই যে এই টপা অংকুলৰ ভিডিঅ' চাওঁ সেইটোত কি জ্ঞান পাওঁ বে নাহিবি চুবাই পেলাম বাপেৰক চিনি পোৱা নাই মাকা শুনিছা এই গৰম পানী দিয়া নেমু চৰবত এগিলাচ লৈ আহা ৰাম মিলাই দিবা